ৰাজ্যবাসী ভুৱা কোম্পানীৰ পৰা সাৱধান হওক নহলে আপুনিও পৰিব পাৰে ভুৱা কোম্পানীৰ হাতত ভুৱা কোম্পানীৰ নাম লৈ ৰাম ঠগন সাধাৰণ জনতাক ভুৱা কোম্পানীৰ খলনায়ক হল এমডি ৰাজেশ দাস উল্লেখ্য যে যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কঠোৰ আইন বলবৎ কৰি আহিছে সেই সময়ত একাংশ ব্যক্তিয়ে ৰাম ঠগন দি আহিছে কোম্পানীৰ নাম লৈ একাংশ জনতাক আপোনাৰ ওচৰত তেনে ব্যক্তি যদি আহে তাৰ পৰা আপুনিও সাৱধান হওক যিকোনো মুহূৰ্তত দিব পাৰে আপোনাকো ৰাম ঠগন প্ৰাচীন হাৰ্বছ হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডৰ এমডি ৰাজেশ দাসে ভুৱা কোম্পানীৰ নামত ধন খটাৰ কাৰখানা খুলিছে অসমৰ সহজ সৰল যুৱক যুৱতীক প্ৰাচীন হাৰ্বছ হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডৰ এমডি ৰাজেশ দাসৰ বিৰুদ্ধে এতিয়া টকা লোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে বৰ্তমান সময়ৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ভুৱা কোম্পানীৰ ৰমৰমীয়া বেহা এইগৰাকী ভুৱা প্ৰাচীন হাৰ্বছ হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডৰ কোম্পানীৰ এমডি ৰাজেশ দাস কামলৈ মাতিলৈ ছমাহৰ টকা নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডৰ কোম্পানীৰ এমডি ৰাজেশ দাসৰ বিৰুদ্ধে জানিব পৰা মতে ভুক্তভোগীয়ে গুৱাহাটীৰ আমবাৰী থানাত এখন গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ইতিমধ্যে বিভিন্ন দল সংগঠনেও ভুৱা কোম্পানীৰ নামত প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ অনুৰোধ ভুক্তভোগীৰ লগতে দল সংগঠনৰ আৰু অতি শীঘ্ৰেই এইবোৰ বন্ধ কৰক দাবী কৰিছে বিভিন্ন দল সংগঠনে যিসকলে শ্ৰমিকৰ টকা আত্মসাৎ কৰিছে সেই শ্ৰমিকৰ টকাবোৰ যাতে সোনকালে ঘূৰাই দিয়ে তাৰ বাবে ব্যৱস্থা প্ৰদান কৰিবলৈ দাবী জনাইছে অসম চৰকাৰক মোৰ নাম জাবেদুদ্দিন মোৰ ঘৰ ধুবুৰী ডিষ্ট্ৰিক্ট বিলাসীপাৰাত হয় কি হৈছিলে মানে মই আজি 4 বছৰ আগত মানে এটা কোম্পানীত কাম কৰিছিলোঁ কোম্পানীটোৰ নাম আছিল প্ৰাচীন হাৰ্বছ হেল্থকেয়াৰ প্ৰাইভেট লিমিটেড তো CSME কয় কেৰিয়াৰ সলিউশন মেনেজমেণ্ট ইনষ্টিটিউট তো সেইটো কোম্পানীত মই 4 বছৰ কাম কৰাৰ পাছত তো মই 6 মাহৰ স্যালাৰি দিয়া নাই মোক পেন্ডিং ৰাখিছিল হা তো মই পইচা বিচাৰিলে মানে পেন্ডিং ৰাখি দিম বুলি কৈ আৰু দিয়া নাই তো মাজতে মোৰ এটা এক্সিডেন্ট হ'ল এক্সিডেন্ট হৈ দাঁত দুটা মোৰ ভাঙিছে হা প্লাষ্টিক লগাইছে এই দুটা এনকে দেখাব পাৰে হা তো মোৰ দেহটো অসুস্থ হৈ গ'ল মই কাম কৰিব পৰা নাই পিছত মই কোম্পানীটোৰ কাম এৰিব লগা হ'ল তো 6 মাহৰ স্যালাৰি মোৰ পেন্ডিং থাকিল হেফালে তাই স্যালাৰিটো মোক দিয়া নাই মই স্যালাৰি বিচাৰিলে মোক মানে এইটো লছ হৈছে কোম্পানীৰ মানে ডাউন হৈছে কিবা কি ভাং হিচাপ দি মোক স্যালাৰিটো দিয়া নাই তো মই পইচা বিচাৰি যে যেজন কোম্পানীৰ যেজন মালিক আছে ৰাজেশ দাস গুৱাহাটী তাৰ ঘৰত মই গৈছোঁ তাতে মোৰ অপমান কৰি মই ওলাই দিছে হা তাৰপিছত মই আইনৰ ব্যৱস্থা লৈছোঁ হা তাৰ পৰা মই কোনো মানে কি পোৱা নাই সহাৰি পোৱা নাই ঠিক আছে তো মই মুখ্যমন্ত্ৰীক এইটো জনাব বিচাৰোঁ এনেকুৱা ভুৱা কোম্পানী মানে বন্ধ কৰিব লাগে হা মানে অসমৰ মানে সব জিলাতে ডিষ্ট্ৰিক্টত নিবনুৱা ল'ৰা ছোৱালী বহুত আছে হা সেইটো কোম্পানীত জইন কৰাই কিবা কি কৰি মানে ফিউচাৰ ধ্বংস কৰিব লগা হৈছে এনেকুৱা হৈছে মই 6 মাহৰ স্যালাৰি পাম আপুনি জাগাৰ দিছে নে দিয়া নাই দিছোঁ মানে তাৰ পৰা মই কোনো কি পোৱা নাই ৰেছপন্স পোৱা নাই ক'ত দিছে জালুকবাৰী ডিচি অফিচত দিছিলোঁ আৰু গুৱাহাটী আমবাৰী থানাত দিছিলোঁ এতিয়ালৈকে ৰেছপন্স পোৱা নাই পোৱা কোনো ৰেছপন্স পোৱা নাই এই কপিবিলাক আছে নে আছে সবখিনি কপি আছে কিবা লেবাৰ অফিচত কিবা কমপ্লেইন দিছিলোঁ তাৰ পৰাও কোনো মানে আমি সহাৰি পোৱা নাই অভিযোগ কেইটা অভিযোগ আছে আপোনাৰ আমাৰ 3টা অভিযোগ আছে ডিচি অফিচত এটা আছে গুৱাহাটী আমবাৰী থানাত এটা আছে আৰু আপোনাৰ গুৱাহাটী উলুবাৰী লেবাৰ অফিচত এটা আছে কেইজনৰ টকা এনেকৈ মাৰিছে আগতে মানে আগত যিসকল মেনেজাৰে কাম এৰি দিছে সিহঁতৰ পইচা মাৰি দিছিল সিহঁতে কেছ কৰিছিল পুলিচে সেই পইচাখিনি উঠাই দিছে তো আমিও 9জনমান একেলগে হৈ কেছ কৰিছোঁ আমাৰ পইচাখিনি পুলিচেও মানে তুলি দিয়া নাই পুলিচে মানে চেলেণ্ডাৰ কৰিছে আমি এইটো নোৱাৰিম তো মই এইটো চৰকাৰক এনেকুৱা কোম্পানী আৰু কোন জায়গাত আছে কিমান কোম্পানী মানে অসমত কিমানটা কোম্পানী খুলিছে সিহঁতে এনেকুৱা তার কোম্পানি এটাই মানে অসমৰ প্রত্যেকটা ডিস্ট্রিক্টে একটা তার অফিস আছে ব্রাঞ্চ আছে হ্যাঁ আবার অসমৰ বাহিৰতো আছে মণিপুৰত আছে আপনার কুচবিহাৰতো খুলিছিল সেইকেইটা বন্ধ হৈছে প্রত্যেকটা অসমৰ প্রত্যেকটা ডিস্ট্রিক্টতে এটা ব্রাঞ্চ আছে
এই ব্ৰাঞ্চবিলাক কি বন্ধ কৰিব খোজে নে বন্ধ কৰাৰ আহ্বান জনাব অকল ব্ৰাঞ্চ বন্ধ নহয় অকল কোম্পানীটো বন্ধ কৰিব লাগে এনেকুৱা ভুৱা কোম্পানী বন্ধ কৰিব লাগে অসম চৰকাৰক কি জনাব অসম চৰকাৰক মই এইটো প্ৰাৰ্থনা জনাইছোঁ যে এনেকুৱা ভুৱা কোম্পানীৰ মানে কি কৰিব লাগে বন্ধ কৰিব লাগে অকল এই প্ৰাচীন হাউচেই নহয় অসমত আমি দেখিবলৈ গ'লে বহুত ফ্ৰডলি নাম দি কোম্পানী বুলি কৈ সাধাৰণ মানুহক বিভিন্ন সময়ত হাৰাশাস্তি কৰাৰ পৰিলক্ষিত হৈছে কিন্তু এই বৰ্তমান যিটো ঘটনা আমি যোৱাকালি এজন যুৱকে অভিযোগ উত্থাপন কৰা আমি দেখিবলৈ পালোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি যে প্ৰাচীন হাউচ নামৰ এটা কোম্পানীয়ে 6 মাহলৈকে এজন ব্যক্তি বা আৰু বহুতজন তেওঁলোকৰ লগত লৈ তেওঁলোকক লগত ৰাখি কাম কৰোৱাই তেওঁলোকক ধন নিদিয়াৰ এটা অভিযোগ উত্থাপন হৈছে গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে যিসকল ব্যক্তিয়ে এনেধৰণৰ ফ্ৰডলি কোম্পানীৰ নাম দি মানুহক সংস্থা এটাত কাম কৰোৱাই তেওঁলোকক পইচা নিদিয়াকৈ ৰামঠগন দিয়া পৰিলক্ষিত হৈছে সেইসকল ব্যক্তিক আইনৰ আওতাত আনি তেওঁলোকক উপযুক্ত শাস্তি বিহিব লাগে আৰু প্ৰশাসনে ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগে কিয়নো এনেকৈ মানুহক হাৰাশাস্তি কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় আৰু মানুহৰ পৰা ধন লুটি তেওঁলোকে অৱগত পলায়ন কৰা এটা পৰিলক্ষিত হৈছে গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ যে সেইসকল ফ্ৰড যিসকল ব্যক্তি তেওঁলোকক অতি সোনকালে কৰাপ্ত কৰি উপযুক্ত শাস্তি দিব লাগে আমি ইয়াই দাবী উত্থাপন কৰিছোঁ আৰু তোমাৰ আৰক্ষী প্ৰশাসনে কাষ চাপিছিলে আৰক্ষী প্ৰশাসনে কৈছিলে যে আমি এইটো লৈ দিব নোৱাৰিম অবভিয়াছলি যেতিয়া কিবা এটা অভিযোগ থাকে বা কোনো এজন ব্যক্তিয়ে অন্যায় কৰে তাৰ ওপৰত মানুহে অভিযোগ দাখিল কৰিব আৰু সেইটো আৰক্ষীৰ দায়বদ্ধতা হৈছে যে সেই এজাহাৰখন দাখিল কৰি পঞ্জীয়ন কৰি তেখেতৰ যি অভিযোগ ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিব লাগে আৰু যদি কোনোবা আৰক্ষী বিষয়ে সেইটো কৰা নাই বা তেওঁলোকৰ গোচৰ পঞ্জীয়ন কৰা নাই বা তেওঁলোকৰ গোচৰ একচেপ্ট কৰা নাই তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আৰক্ষী অধীক্ষক মহোদয়ক দাবী উত্থাপন কৰিছোঁ আৰু যিজন আৰক্ষী বিষয়ে এই কামটো কৰিছে যে কেছ লোৱা নাই বা ৰেজিষ্টাৰ কৰা নাই তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেখেতক চাকৰিৰ পৰা নিলম্বন কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট DS News 24/7